হেল্ল' গাইছ, তো এইখানে নতুন ব্ৰিজখন, তো আপোনালোক দেখা একবাৰ চবে চাই লওক। এই আগৰ দিনে যাই আছোঁ, বৰ্তমান এতিয়া অকণমান পোহৰ আছেতো, সেইটো কাৰণে ইমান খৰচা হোৱা নাই। তো চাই থাককচোন, অকণমান ৰাতিলৈকে আছোঁ দেখা। গাইজ আপোনালোকে এই ব্ৰিজত আহক, আহি ইয়াতে অলপমান তলফালে চাই দিয়ক। এইয়া মাছ মাৰি আছে মানুহ, এই এখন ভুটভুটি আছে, এখন গেল আৰু এই আগতো এখন আছে। ইমান ধুনীয়া নাজাৰা, তো আপোনালোকে চাওক, একবাৰ আহক। দাদা মাছ পাইছে না? দাদা দাদা মাছ পাইছে? মাছ পাইছে নেকি? এই ব্ৰিজৰ পৰা এটা ভিউ দেখাবক লাগি চেষ্টা কৰিছোঁ, তো চাওক আপোনালোকে কিমান মজা লাগে ভিউ এটা। তো এই সন্ধিয়া টাইম এই ব্ৰিজত মানুহ লগত আপোনালোকে চাওক ৰিলচ কিমান ক'ত ৰিল চলি আছে, আৰু আপোনালোকে চাই থাকক কাৰ ছোৱালী কোনে লৈ আহিছে, এইটো গোটাই দেখা পাই থাকিবি। গাইজ এই এতিয়া বৰ্তমান এটা মানে নাইট ভিউ, তো নাইট ভিউটো একবাৰ কিমান ধুনীয়া, তাৰ চেং চেং বতাহ, তাৰ লগত আইসকলৰ নাম, এইয়া লাইট, মানে এনেকুৱা এটা ভিউ না গাইজ। তো এনেকুৱা এটা ভিউ আমাৰ অসমতে মানে গুৱাহাটীতে মানে এই ব্ৰিজখন চাওক। আহা গাইজ, আপোনালোকে এবাৰ আহক, আহি চাওক। গাইজ এই গাইজ বহুত আপি আছে ইয়াই, যদি আপি চাব বিচাৰিছে একে হেলি হ'ল। গাইজ চাও না গাইজ, দেখো না গাইজ, ভিউ দেখো না গাইজ, এ আমাৰ গুৱাহাটী গাইজ, আমাৰ গুৱাহাটীৰ ব্ৰিজ চাওক এবাৰ, কেনেকুৱা মজা বনাইছে। তো ইয়াত আহি গমেই ন মই গুৱাহাটীতে আছোঁ না ক'ত আছোঁ, মই নিজকে মানে বিশ্বাস কৰিব পৰা নাই মই গুৱাহাটীতে আছোঁ না বুলি। কি ক'ম আৰু, মানে সপোনৰ দুনীয়াৰ নিচিনা লাগি আছে। তো আপোনালোকে এবাৰ আহক, আহি চাওক কিমান মজা, আহক এবাৰ চবেই আহক। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ, তো চাই থাকক, গৈ আছোঁ। এই গাইজ এই চাওঁ, আজি বোলে আয়াটোৰ বেলেগত ক'তো নাম নাই, সেইটো কাৰণে এই ব্ৰিজতে নামটো গাবা আহিছে আৰু। তো গাইজ ইমান সুন্দৰ এটা ভিউৰ লগতে এই আইসকলৰ মানে নামৰ লগত উপভোগ কৰক, এনেকৈ খোজকাঢ়ি যাই থাকক মোৰ লগত, তো চাই থাকক।